Hello everyone, welcome to my another blog. আজি এফালে যাবলৈ ওলাইছোঁ আমি আমি গৈছোঁ ভণ্টি মই আৰু আছে দুজনমান মানুহ বুলি কওঁতে গম পাবই পিছফালে কোন কোন আছে গৈ আছোঁ আমি NH39ৰ ৰাস্তাইদি গৈ আছোঁ আমি দেওপানীৰ পোৱাৰ আগতে এখন এফালে হাবি আছে এফালে ধাবাবিলাক আছে এনেকৈ ৰাস্তাটো দেখিবলৈ পোৱা যায় গৈ আছোঁ গৈ ভাল লাগিছে মানে একচুৱেলি আমি যোৱাৰ প্ৰগ্ৰেম নাছিলে কিন্তু যাবলগীয়া হ'ল বিহু দিনাখনৰে হয় সেইখিনি বিহু দিনা আমি গ'লোঁ আমাৰ ঘৰৰে বাৰী এখন আছে চাবলৈ গৈ আছোঁ মই ড্ৰাইভ কৰিবলগীয়া হৈছে বাকীকেইজনে আৰাম কৰি আছে মই গৈ থাকোঁতে এইফালে গাড়ীবিলাকো আহি আছে গাড়ীবিলাকৰ ভিৰ অলপ আছে পিছফালে অলপ এজন দুজনকৈ মানুহ দেখিছে গৈ আছোঁ আমি দেওপানী পোৱাই নাই দেওপানী মন্দিৰ চাগে বহুতে আহিছে দেওপানী মন্দিৰলৈ যোৱাৰ মেইন গেটখন এইফালে দিয়া মন্দিৰলৈ মানুহবিলাক যায় আপোনালোকো গৈছে চাগে এইবিলাক দোকানবিলাক চাইডে আছে তাৰপিছতে এনেকৈ গৈ আছোঁ আমাৰ এখন বাৰী চাবলৈ ইয়াৰ চাইডে পথাৰ আছে ৰাস্তাটো গাঁৱৰ ভিতৰৰ ৰাস্তা গতিকে ইমান ৰাস্তাৰ কণ্ডিশ্যনবিলাক ভাল নহয় সেইকাৰণে অলপ লাহে যাবলগীয়া হৈছে এইফালে দেখিছে মানুহৰ বাৰী আছে এইফালে মানুহৰ ঘৰ বাৰী পথাৰ চব মানে এডোখৰ মানে গাঁৱলীয়া পৰিৱেশ গাঁৱৰ মাজতে আছে আমাৰ পাপাহঁতে খেতি কৰা এডোখৰ ঠাই এতিয়া আমি গৈ আছোঁ নামিলোগৈ ফাইনেলি গাড়ীৰ পৰা নামিলোঁ পাপাহঁতৰ বাৰীৰ ওচৰতে খেতি কৰিছে বিভিন্ন ধৰণৰ খেতি কৰিছে পাচলি খেতি কৰিছে বিলাহীৰ খেতি অলপকৈ দেখিছে চাগে আপোনালোকে ভিডিঅ'ত বিলাহীৰ খেতি বন্ধাকবি ফুলকবি বিভিন্ন ধৰণৰ ছিজনেল যিবিলাক শাক পাচলি কৰি আছে ইয়াত মানুহ আছে কিন্তু বসতি বৰ ঘন নহয় ইয়াত সেৰেঙা হয় পানীৰ দেখিছেনে পানী ল'বলৈ একচুৱেলি এইটো নদী কাষৰীয়া অঞ্চল হয় নদীৰ পৰা পানীটোৰ সুবিধাটো তেওঁলোকে লৈছে আমি আমাৰ গন্তব্য স্থানলৈ গৈ আছোঁ ফাইনেলি আমি পাই গ'লোঁ চাওকচোন ইমান ধুনীয়া মইতো কেতিয়াও দেখাই নাছিলোঁ এনেকুৱা সৰিয়হৰ খেতি কৰিছে পাপা আৰু তেওঁৰ লগৰ কেইজনমান ব্যক্তিয়ে কৰিছে বৰ ধুনীয়া হৈছে সৰিয়হখিনি মই এনেকৈ সদায় এটা হেঁপাহ আছিলে যে সৰিয়হৰ মাজত থাকি ফটো মাৰিম বা ভিডিঅ' কৰিম বা ওচৰৰ পৰা চাম বুলি ফাইনেলি গৈ দেখি পালোঁগৈ আমি আৰু এনেকেই আমি চাই ফুৰিছোঁ চাৰিওফালে দৃশ্যটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ বহুত ভাল লাগিছে এইফালে অলপমান আঁতৰলৈ গ'লে নদীখনো দেখা পোৱা যাব কিন্তু আমি সেইডোখৰ নাপালোঁগৈ গৈ আছোঁ ৰখি পেলানিও চাওঁ আৰু মৌ মাখিবিলাক মানে ইমানেই আহিছে তালৈ ফুলবিলাকৰ কাৰণে ভাল লাগিছে মানে বহুত দিনৰ হেঁপাহ এটা পূৰোৱা নিচিনা লাগিলে নিজৰে ঘৰৰ খেতি সদায় বেলেগৰ সৰিয়হৰ খেতি চাই থাকোঁ আঁতৰৰ পৰা দেখোঁ মানুহক দেখোঁ ফটো মাৰে বা ভিডিঅ' কৰে সৰিয়হখিনিৰ মাজত থাকি মই আজিহে মানে এই সময়খিনি পালোঁ ভাল লাগিলে গৈ বহুত দূৰলৈকে আছে সৰিয়হখিনি একচুৱেলি আমি চকুৰে মনিবই নোৱাৰিলোঁ আৰু ইমান দূৰো পাবগৈ নোৱাৰিলোঁ খোজকাঢ়িবলৈ ভাগৰো লাগিছিলে আৰু কাৰণ গাড়ীৰ পৰা এই সৰিয়হ খেতিডৰালৈ আহোঁতেই বহুত ভাগৰ লাগিলে আৰু এনেদৰে আমি সৰিয়হ খেতিখিনি চালোঁ আৰু ফাইনেলি লাষ্টত ভণ্টি মই ফটো তুলিলোঁ আকৌ ভণ্টিকো ফটো দুখনমান মাৰি দিলোঁ তাৰপিছত লাষ্টত মানুহজন আৰু মই ফটো এখন মাৰিম বুলি কৈ তেওঁক মাতি আছোঁ কিন্তু তেওঁ প্ৰথমতে ইচ্ছা কৰা নাছিল কিন্তু ফাইনেলি তেওঁ আহিলে আৰু এনেদৰে আমি দিনটো শেষ কৰি
তাৰ পৰা উভতি আহিলোঁ কিছুমান ভাল স্মৃতি লৈ। আশা কৰিছোঁ ব্লগটো আপোনালোকে আঁকোৱালি ল'ব। ধন্যবাদ।